কাৰ্বি আংলং কাণ্ডক লৈ সৰব অখিল গগৈ। স্পেচিয়েল ব্ৰাঞ্চৰ আচলতে নাকৰ তলতে এইবিলাক ঘটনা ঘটি আছে। CBIৰ তদন্তৰ দাবী জনালে সমস্ত ঘটনাৰ। যে দকমকা কাণ্ডৰ পাঞ্জুৰী গাঁৱৰ এই হত্যাকাণ্ডৰ ঘটনাটোৰ CBIৰ এনকুৱাৰী ডিক্লেয়াৰ কৰিব লাগে, CBIৰ তদন্ত ঘোষণা কৰিব লাগে। এইটো হ'ল আমাৰ প্ৰথম আৰু প্ৰধান দাবী। কাৰ্বি আংলঙৰ SP দকমকাৰ OCৰ নিলম্বনৰ দাবী। SP গাঞ্জেৱালাক ইমিডিয়েটলি লগে লগে তেওঁক ছাছপেণ্ড কৰিব লাগে আৰু দকমকাৰ OCক ইমিডিয়েটলি ছাছপেণ্ড কৰিব লাগে। বিজেপি আৰু RSSৰ অপপ্ৰচাৰৰ ফলতেই কাৰ্বি আংলঙত সেই অভিশপ্ত কাণ্ডটো সংঘটিত হোৱা বুলি মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে। বিজেপি আৰু RSSৰ ফেচবুক আৰু টুইটাৰ একাউণ্টবিলাকৰ পৰা এই অপপ্ৰচাৰ চলাই থকা হৈছে। বিজেপি আৰু RSSৰ কৰ্মীবিলাক ইয়াৰ লগত জড়িত হোৱা আমি দেখিবলৈ পাইছোঁ, এই ছ'চিয়েল মিডিয়াবিলাকৰ লগত, এই অপপ্ৰচাৰবিলাকৰ লগত। ঘটনাৰ CBIৰ তদন্ত তথা ফাষ্ট ট্ৰেক আদালতত বিচাৰৰ দাবী তোলা অখিল গগৈয়ে ৰাজ্যৰ শেহতীয়া পৰিস্থিতি নিয়ন্ত্ৰণত গৃহ বিভাগ চূড়ান্ত ব্যৰ্থ হোৱা বুলি অভিযোগ কৰিছে। এই ক্ষেত্ৰত গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী আৰু স্পেচিয়েল DGP পল্লৱ ভট্টাচাৰ্যকো জগৰীয়া কৰিছে কৃষক নেতাগৰাকীয়ে। ফাষ্ট ট্ৰেক কোৰ্টত হ'ব লাগে এই গোটেইটো বিচাৰ। আমি ভাবোঁ যে এই গোটেই ঘটনাটোৰ কাৰণে প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত, সমগ্ৰ ভাৰতবাসী ৰাইজৰ ওচৰত গৃহমন্ত্ৰী হিচাপে ক্ষমা খোজা দৰকাৰ আছিলে। আনহাতে এই গোটেই ঘটনাটোৰ কাৰণে এই স্পেচিয়েল DG পল্লৱ ভট্টাচাৰ্য তেওঁ ব্যৰ্থ হৈছে। ইফালে দেওবাৰে চানমাৰীত সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত পুলিচে ইচ্ছাকৃতভাৱে প্ৰতিবাদকাৰীক মাৰপিট কৰা বুলিও মন্তব্য কৰিছে অখিল গগৈয়ে। কালি চানমাৰীত যি প্ৰতিবাদ হৈছিলে কমাৰ্চ পইণ্টত, সেই প্ৰতিবাদত এটাও শব্দ আমি বেয়াকৈ কোনো প্ৰতিবাদকাৰী কোৱা শুনা নাছিলোঁ। কালি প্ৰতিবাদকাৰীবিলাক সম্পূৰ্ণ শান্তিপূৰ্ণ আছিলে, কিন্তু পুলিচে ইচ্ছাকৃতভাৱে কালিৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত আক্ৰমণ কৰিছে, মাৰপিট কৰিছে, খেদি পঠিয়াইছে। বেলেগ একো কাৰণত নহয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যি আন্দোলন হৈছে আৰু অহা 30 জুনৰ যি নাগৰিকত্ব আপোনাৰ NRC প্ৰকাশ পাব, সেই NRCৰ বিষয়টো তল পেলাই অসমত এটা নতুন নাটক সৃষ্টি কৰিবৰ কাৰণে কালি আমাৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত এনেকৈ অপ্ৰত্যাশিতভাৱে আক্ৰমণ নমাই অনা হৈছে। অন্যহাতে 144 ধাৰাৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচীত বাধা প্ৰদানৰ চেষ্টা অসম আৰক্ষীয়ে চলাইছে, এই ভাষ্য অখিল গগৈৰ। তদুপৰি এই ঘটনাৰ বাবে কোনোৱে যাতে এটা নিৰ্দিষ্ট জনগোষ্ঠীক আক্ৰমণৰ লক্ষ্য কৰি নলয় তাৰো আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে। যদিহে কোনো সুবিধাবাদীয়ে এটা জনগোষ্ঠীক আক্ৰমণৰ লক্ষ্য কৰি লয় তেন্তে কোনো কাৰণতে বহি নাথাকে কৃষক মুক্তি সংগ্ৰাম সমিতি। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে কোনো পধ্যে সোপা ধৰাত বিশ্বাস নকৰিব। এইটো ৰাজনীতি কৰা মানুহবিলাকে সমাজখন অস্থিৰ কৰিবলৈ কৰা অপপ্ৰচাৰ। দুষ্কৃতিকাৰীয়ে ইয়াৰ কোনো জাতি নাথাকে, ইয়াৰ কোনো ধৰ্ম নাথাকে। গতিকে শ্ৰদ্ধেয় ৰাইজ, আমি অভিজিত নাথ আৰু নীলোৎপল দাসৰ হত্যাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদক যেন কোনেও সুবিধা ল'ব নোৱাৰে, কোনো পধ্যে যাতে জনজাতিৰ বিৰুদ্ধে আক্ৰমণ নমাই আনিব নোৱাৰে, কাৰ্বি বা বড়ো মানুহৰ বিৰুদ্ধে আক্ৰমণ নমাই আনিব নোৱাৰে, তাৰ কাৰণে মই সমগ্ৰ অসমবাসী ৰাইজক হাতযোৰ কৰি এনেকুৱা ধৰণৰ কাম নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এইটো সকীয়াই দিছোঁ যে ইয়াৰ পাছতো যদি কোনোবাই ট্ৰাইবেল মানুহৰ ওপৰত আক্ৰমণ কৰিব খোজে তেতিয়াহ'লে কিন্তু সেইটো সহ্য কৰা নহ'ব, ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।